দুয়োগৰাকীৰে পৰিচয় দিয়াৰ হয়তো পুনৰ প্ৰয়োজন নাই। তেওঁলোক দুয়োকে অসমবাসীয়ে চিনি পায়। দুয়োগৰাকীয়ে নিজৰ কথা বতৰা তথা নিজৰ শৈলীৰে সমগ্ৰ ৰাইজৰে তেওঁলোকে মন দখল কৰিছে, সমগ্ৰ ৰাইজৰে মন জয় কৰিছে। সাধনা আছে মোৰ সৈতে। সাধনা দেৱীয়ে কলা শাখাত প্ৰথম স্থান লাভ কৰিছিল আৰু সাধনাই আমি এটা কথা সাধনাক স্পষ্ট ৰূপত সুধিব বিচাৰিছোঁ। খুব স্পষ্টবাদিতা আছে আপোনাৰ কথাত, খুব সুন্দৰকৈ আপুনি কথা কয়, যিটো কথা কয় সেইটো কথা আপুনি ধৰি থাকে, যিটো কথা কয় সেইটো হয়। আপুনি কৈছিল আপুনি গান গাই ভাল পায়, গান গাই ভাল পায়, আপুনি গান গাওঁ বুলি কোৱা নাছিল, আপুনি গান গাই ভাল পাওঁ বুলি কৈছিল। আৰু যেতিয়া এনেধৰণৰ কথাসমূহ যেতিয়াই সামাজিক মাধ্যমত চৰ্চা হয় তেতিয়া নিশ্চয় বিৰূপ প্ৰভাৱ কিছুমানো পৰে, কিন্তু তাৰ উপৰিও আমি সেই বিৰূপ প্ৰভাৱে আপোনাক কেতিয়াও তলাব নোৱাৰে, কাৰণ আপুনি এটা সীমাৰেখা অতিক্ৰম কৰিছে আৰু অসমৰ ৰাইজে আপোনাৰ পৰা ভাল ভাল বহু বস্তু আশা কৰে। কি কয়? হয়, যথেষ্টখিনি অনুপ্ৰাণিত হৈছোঁ আৰু মই মোৰ জীৱনত সৰুৰ পৰা বহুত সংগ্ৰাম কৰি ডাঙৰ হৈছোঁ। মা দেউতা বহুত কষ্ট কৰি ডাঙৰ কৰিছে। সৰুৰ পৰা এনেকুৱা এটা মানে মোৰ সহ্যৰ এনেকুৱা এটা কোনো কেপাচিটি নাছিলে সৰুৰ পৰা, মানে বহুত বেছি সহ্য কৰিব পাৰোঁ। আৰু মই নাভাবোঁ যদি মই কিবা এটা ভাল কামত আগবাঢ়ি গৈছোঁ, যদি মোৰ উদ্দেশ্য ভাল আছে, তেতিয়াহ'লে কথা কোৱা মানুহ হয়তো বহুত পাম, কিন্তু মোক সহায় কৰা মানুহ কিমানখিনি ওলাব, মই সেইখিনি মানুহকহে বেছি ইম্পৰ্টেঞ্চ দিওঁ লাইফত। আৰু এটা কথা কওঁ যে যিখিনি টিনেজাৰ হয়, আমি যিখিনি এজত এতিয়া আছোঁ, সেইখিনি সময়ত হয়তো সকলো ল'ৰা ছোৱালী ইমান বেছি সহ্য কৰিব নোৱাৰে। গতিকে মই সহ্য কৰিব পাৰিছোঁ বা মই সেইবিলাক যদি কোনোবাই বেয়াকৈও কিবা কৈছে একো নাই বাৰু, সেইখিনি মই কোনো ধৰণৰ ধৰি থকা নাই আৰু তেওঁলোককো মই থেংক ইউ কৈছোঁ। কাৰণ কিয় মোৰ সদায় জীৱনত মোৰ মনত সদায় এটা এনেকুৱা জেদ আছে যে মোক যদি কোনোবাই কিবা এনেকৈ কয়, মই সেই মানুহজনক কেতিয়াও বেয়া নাপাওঁ, সেই মানুহখিনিক মই কেতিয়াও বেয়া নাপাওঁ, কিন্তু তেওঁলোকৰ পৰা মই সদায় এটা ইনস্পিৰেশ্যন লওঁ যে মই এদিন কিবা এটা বেলেগ কৰি দেখুৱাম, যাৰ কাৰণে আপোনালোকো এদিন হয়তো মোৰ সন্মুখত থাকিব, মোৰ লগত থাকিব এদিন। মোৰ যিটো উদ্দেশ্য হয় সেই সদ উদ্দেশ্যটোক এদিন আপোনালোকেও মানি ল'ব। কিন্তু যিখিনি সকলো ল'ৰা ছোৱালীটো একে নহয়, কোনোবাই হয়তো এইখিনি সহ্য কৰিব নোৱাৰিবও পাৰে আৰু তাৰ কাৰণে বহুত দুৰ্ঘটনা ঘটি যাব পাৰে। আৰু সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ যাতে ছাত্ৰ ছাত্ৰীৰ ওপৰত মানসিক কোনো ধৰণৰ চাপ নিদিয়ে, সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। কাৰণ ছাত্ৰ ছাত্ৰী আমি আজি ধৃতিৰাজ বা মই বা চেৰিয়ে হওক, আমি হাইস্কুল আমি উচ্চতৰ মাধ্যমিক পৰীক্ষাতহে আমি উত্তীৰ্ণ হৈছোঁ। জীৱনত যাবলৈ আৰু বহু দূৰ বাকী আছে। গতিকে আধাতেই যদি এই জীৱনৰ গতিটো স্তব্ধ হৈ যায়, তেতিয়া নিশ্চিতভাৱে অসমেই নিজৰ আহিবলগীয়া প্ৰজন্মক হেৰুৱাব। আৰু জীৱনত সদায় এটা লক্ষ্য আছে যে নিজে ভাল মানুহ হৈ অসমৰ নৱপ্ৰজন্মক আগুৱাই নিম, সেইটো ক্ষেত্ৰত যাতে সকলোৱে সহায় কৰে তাৰ বাবে অনুৰোধ জনাইছোঁ।